হেল্ল' ষ্টুডেণ্টছ, আজি তোমালোকৰ ক্লাছ 10ৰ যিখিনি আমি পুনৰ আলোচনা পঢ়ি আছিলোঁ অনুশীলনী R3 তাৰ 2 নম্বৰ কুৱেশ্যনটো মই কৈ দিব লৈছোঁ তোমালোকে যিসকলে 1 নম্বৰ কুৱেশ্যনটো না চোৱা মোৰ আগৰ ভিডিঅ'টো তোমালোকে চাই ল'ব পাৰিবা। বুজি পালা? এতিয়া যিটো কুৱেশ্যন নম্বৰ 2 দি থোৱা আছে সেইটো চোৱা। তলৰ প্ৰতিটো সংখ্যা সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰা। তাৰমানে এই সংখ্যাকেইটা আমি কি কৰিব লাগিব? এই সংখ্যাকেইটাক আমি মৌলিক উৎপাদক বিশ্লেষণ হিচাপে আমি উৎপাদককেইটা উলিয়াই ল'ব লাগিব। উৎপাদক যিকেইটা ওলাব সেই উৎপাদককেইটা আমি ঘাতৰ পূৰণ ৰূপে মানে আমি প্ৰকাশ কৰিব লাগিব। ঘাতৰ পূৰণ ৰূপে মানে হৈছে তোমালোকে যে পাৱাৰত লিখা 2 to the power 6 হয়নে, 2 to the power 8, 3 to the power 6 তেনেকৈ যে লিখা সেইটো হিচাপত আমি যিকেইটা উৎপাদক ওলাব সেইকেইটা আমি লিখিব লাগিব। বুজি পালা? এতিয়া চোৱা, প্ৰথম কুৱেশ্যনটো তোমালোকক দি থোৱা আছে 729। এতিয়া 729 সংখ্যাটো আমি কি কৰিব লাগিব? মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি উৎপাদককেইটা উলিয়াই ল'ব লাগিব। এতিয়া এই সংখ্যাটো যিহেতু 3ৰে হৰণ যায়, 3ৰে হৰণ যায় নাযায় আমি চাবলৈ হ'লে কি কৰিব লাগে? এই সংখ্যাটো 3ৰে হৰণ যায় নাযায় আমি চাবলৈ হ'লে গোটেইকেইটা আমি প্লাছ কৰিব লাগে। এতিয়া গোটেইকেইটা প্লাছ কৰিলে যিটো সংখ্যা ওলাব সেই সংখ্যাটো যদি 3ৰে হৰণ যায় তেতিয়াহ'লে এই গোটেই সংখ্যাটো কি হ'ব? 3ৰে হৰণ যাব। বুজি পালা? এতিয়া এই গোটেইকেইটা তুমি প্লাছ কৰা। 7ে 7ৰ লগত 2 যোগ কৰিলে কিমান হ'ব? 9 হ'ব। সেই 9টোৱে আকৌ এই 9টোৰ লগত যোগ কৰা কিমান হ'ব? 18 হ'ব। 18 সংখ্যাটো কিহে যায়? 3ৰে হৰণ যায়, যাৰ কাৰণে এই গোটেই সংখ্যাটো কিহে যাব? 3ৰে হৰণ যাব। তেতিয়াহ'লে আমি 3ৰে হৰণ কৰিব পাৰোঁ। 3ৰে হৰণ কৰিলে কিমান হ'ব? 243 হ'ব। তাৰমানে 3 2 গুণ 6। বুজি পালা? 3 2 গুণ 6 হ'ব। 7ৰ লগত 6টো বিয়োগ কৰা, 1 ওলালে, 1টো ইয়াৰ লগত লগালা, 12 হ'ল। এতিয়া 3য়ে 12 কেইবাৰ যাব? 3 4 গুণ 12 সম্পূৰ্ণকৈ গুচি গ'ল। আকৌ 3য়ে 9 কেইবাৰ যাব? 3 3 গুণ 9। বুজি পালা? তোমালোকে তেনেকৈ পিছৰ ষ্টেপকেইটাও কৰিব পাৰিবা। হ'ল। এতিয়া এইটো কিহে যাব? 3য়ে যাব, কাৰণ গোটেইকেইটা প্লাছ কৰি চাবা তোমালোকে। গোটেইকেইটা প্লাছ কৰিলে কিমান ওলাব? 9 ওলাব। বুজি পালা? কাৰণ 2 4 6, 6 3 9, গোটেই সংখ্যাটো তেতিয়াহ'লে 3য়ে হৰণ যাব। বুজি পালা? এতিয়া 3য়ে কেইবাৰ যাব? আমি 2টোক ধৰিব নোৱাৰোঁ, কাৰণ 2টো 3টোতকৈ সৰু হয়, যাৰ কাৰণে আমি 24টো ধৰিব লাগিব। বুজি পালা? এতিয়া 24টোক 3য়ে কেইবাৰ যাব? 3 8 গুণ 24। আকৌ 3টোক 3য়ে কেইবাৰ যাব? 3 গুণ 3। বুজি পালা? আকৌ 3য়ে এতিয়া 81ক যাব। বুজি পালা? 8 1 9 হ'ল। 9টো 3য়ে হৰণ যায়, যাৰ কাৰণে গোটেই 81টো 3য়ে হৰণ কৰিব তুমি পাৰিবা। বুজি পালা? এতিয়া এইটো 3য়ে কেইবাৰ যাব? 3য়ে যাব 3 2 গুণ 6। 8ৰ পৰা 6টো বিয়োগ কৰি দিয়ে, 2 ওলালে, 2টো ইয়াত লগাই দিয়ে, 21 হ'ল। 3য়ে 21 কেইবাৰ যাব? 3 7 গুণ 21। এতিয়া আকৌ চোৱা, 3 9 গুণ 27, 3 3 গুণ 9, 3 গুণ 3। বুজি পালা? এতিয়া যিকেইটা উৎপাদক ওলালে সেইকেইটা উৎপাদক আমি এনেকৈ লিখি ল'ম। কেনেকৈ লিখিবা? 729 ইকুৱেল 3 কেইটা আছে? 1 2 3 4 5 6টা আছে। হ'ল। 1 2 3 4 5 6টা আছে। দেখিছা? এতিয়া তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ? 3 কেইটা আছে? 6টা। তেতিয়াহ'লে আমি 3 to the power 6 লিখিব পাৰোঁ। বুজি পালা? তোমালোকে সংখ্যা কি আছে সেইটো চাবা। সংখ্যাটো আছে 3 আৰু কেইটা আছে? 1 2 3 4 5 6টা। সেই 6টো লিখিবা এই ওপৰত। বুজি পালা? এনেকৈ এইটো এনচাৰ কৰিব লাগিব তোমালোকে। গম পালা? এতিয়া 2 নম্বৰ কুৱেশ্যনটো কি দি থোৱা আছে চোৱা। 2 নম্বৰ কুৱেশ্যনটো দি থোৱা আছে 3125। এই সংখ্যাটো আমি উলিয়াব লাগিব। এতিয়া 3125 আমি লিখি ল'ম। সেইটো 3125 এই সংখ্যাটো আমি আকৌ মৌলিক বিশ্লেষণ পদ্ধতিৰে উৎপাদককেইটা উলিয়াই ল'ব লাগিব। গম পালা? এতিয়া আকৌ আমি উলিয়াই ল'ম 3125 হ'ল। এতিয়া যিহেতু এইটো এককৰ স্থানত 5 আছে, তেতিয়াহ'লে গোটেই সংখ্যাটো কিহে যাব? 5ৰে হৰণ যাব। তোমালোক 5 থাকিলে 5ৰে হৰণ কৰি দিবা। হ'ল। এতিয়া 5 কেইবাৰ যাব? আমি 31টো ধৰিব লাগিব, কাৰণ এই 3টো 5তকৈ সৰু হয়, যাৰ কাৰণে আমি 31টো ধৰিব লাগিব। তাৰমানে দুটা সংখ্যা ল'ব লাগিব। এতিয়া 31টোক 5ৰে কেইবাৰ যাব? 5 6 গুণ 30 হ'ল। যিটো 30 ওলালে, এই 30টো 31ৰ লগত বিয়োগ কৰি দিয়ে, বিয়োগ কৰিলে 1 ওলাব। হ'ল। এতিয়া 1টো ইয়াৰ কিনাৰত লগাই দিবা, তাৰমানে এই 2টো কিনাৰত। এতিয়া কেইবাৰ যাব? 5 5 2 গুণ 10। এই 10টো 12ৰ লগত বিয়োগ কৰা, বিয়োগ কৰিলে কিমান ওলাব? 2 ওলাব। এই 2টো ইয়াৰ লগত লগ লগাই দিয়া, 25 হ'ল। তো 5 25 কেইবাৰ যাব? 2বাৰ যাব। 5 5 গুণ নহয়, 5বাৰ যাব। 5 5 গুণ 25। বুজি পালা? এতিয়া এই সংখ্যাটো আকৌ 5 আছে আকৌ ঘৰত, তেতিয়াহ'লে আকৌ কিহে যাব? 5ৰে যাব। 5 1 5। এবাৰ আমি এইটো ধৰিব পাৰিম, অকল এটাকে ধৰিব পাৰিম, কাৰণ এই 6টো 5তকৈ ডাঙৰ হয়। 5 1 5। 6টোৰ লগত 5টো সেই যিটো 5 ওলালে সেইটো বিয়োগ কৰা, বিয়োগ কৰিলে ওলাব 1। কিমান হ'ল? 12 হ'ল। 5 12 কেইবাৰ যাব? 5 2 গুণ 10। 5 2 গুণ 10 হ'ল। 10টো এই 12টোৰ পৰা বিয়োগ কৰি দিয়া, 12টোৰ পৰা বিয়োগ কৰিলে কিমান ওলাব? 2 ওলাব। সেই 2টো ইয়াত লগাই দিয়া, 25 হ'ল। এতিয়া 5 25 কেইবাৰ যাব? 5বাৰ যাব। আকৌ 5 যাব, কাৰণ 5 ওলাইছে। এবাৰ 1টো আমি ধৰিব নোৱাৰোঁ, কাৰণ 1টো 5তকৈ সৰু হয়, যাৰ কাৰণে আমি এই 12টো ধৰিব লাগিব। এতিয়া 12 পোৱালৈকে মাতা। 5 2 গুণ 10। বুজি পালা? 5 2 গুণ কিমান হ'ব? 10 হ'ব। সেই 10টো 12টোৰ লগত বিয়োগ কৰি দিয়া, বিয়োগ কৰিলে কিমান হ'ব? 2 ওলাব। 2টো ইয়াত লগাই দিয়া, 25 হ'ল। এতিয়া 5 25 কেইবাৰ যাব? 5 5 গুণ 25। আকৌ চোৱা, 5 25ক 5বাৰ যায়, 5 5 গুণ 25, 5 1 5। বুজি পালা? এতিয়া আমি লিখিব পাৰোঁ এটাইকে 3125 ইজুকেলটো কিমান হ'ব? 5 কেইটা আছে? 5টা আছে। 5 × 5 × 5 × 5 × 5। বুজি পালা?
এতিয়া সংখ্যাটো কি আছে 5 আছে তাহলে সেইকাৰণে আমি 5টো লিখিলো কেটা আছে 1 2 3 4 5টা আছে সেইকাৰণে আমি এই ওপৰত পাৱাৰটো 5 লিখিব লাগিব এনেদৰে তোমালোকে ঘাত হিচাপে প্ৰকাশ কৰিব লাগিব সংখ্যাখিনি বুজি পালা কাৰণ উৎপাদকখিনি এতিয়া 3 নম্বৰ কোৱেশ্চনটো কি দি থোৱা আছে চোৱা 3 নম্বৰ কোৱেশ্চনটো দি থোৱা আছে 3600 আমি 3600 সংখ্যাটো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে উলিয়াব লাগিব গম পালা এতিয়া চাবা এতিয়া চাই লোৱা 3 নম্বৰ কোৱেশ্চনটো আমি উলিয়াম লিখিম 3600 এতিয়া এটো তোমালোকে উৎপাদক বিশ্লেষণ কৰা উৎপাদক বিশ্লেষণ কৰিলে কিমান হ'ব 3600 যেহেতু এটো যুগ্ম সংখ্যা হোৱাৰ কাৰণে 2 এ হৰণ কৰিব পাৰা 2 এ কেবাৰ যাব 2 এ কেবাৰ যাব হেতু চোৱা 2 এ 2 এগুণ 2 যেটো 2 ওলালে হে 2 টো 3 লগত বিয়োগ কৰা বিয়োগ কৰিলে 1 ওলাব তনে 16 হল 2 এ 16 কেবাৰ যাব 2 8 গুণ 16 বুজি পালা 2 8 গুণ 16 এতিয়া আকৌ শূন্য দুটা থাকিলে শূন্য দুটা নমাই দিবা এতিয়া যেহেতু এটো যুগ্ম সংখ্যা হোৱাৰ কাৰণে আকৌ 2 এ যাব 2 এ 18 কেবাৰ যাব 2 9 গুণ 18 2 9 গুণ 18 বুজি পালা এটা সম্পূৰ্ণকৈ গুছি গল যেতিয়া এই শূন্য দুটা আকৌ নমাই দিবা আকৌ 2 এ কৰা 2 এ কেবাৰ যাব যেহেতু 9 টো সম্পূৰ্ণকৈ নাযায় তেতিয়ালে সৰু সংখ্যাটো কি হ'ব 2 4 গুণ 8 ওলাব এই 8 টো 9 লগত বিয়োগ কৰি দিয়া বিয়োগ কৰিলে কিমান ওলাব 1 ওলাব সেই 1 টো ইয়াত লগাই দিয়া কিমান হ'ল এতিয়া 10 হ'ল এই 2 এ 10 কেবাৰ যাব 2 5 গুণ 10 বুজি পালা সম্পূৰ্ণকৈ গুছি গল তেতিয়ালে শূন্যটো আকৌ নমাই দিয়া আকৌ চোৱা 2 এ যাব কাৰণ এটো যুগ্ম সংখ্যা 2 এ 4 কেবাৰ যাব দুবাৰ যাব 2 2 গুণ 4 আকৌ 2 এ 5 কেবাৰ যাব 2 2 গুণ 4 হ'ল 5 আছে তেতিয়ালে 5 টো 4 টো লগত বিয়োগ কৰি দিয়া তাৰ মানে 4 টো 5 টো বিয়োগ কৰিলে কিমান হ'ব 1 ওলাব 1 টো ইয়াত লগাই দিয়া 10 হ'ল 2 এ 10 কেবাৰ যাব 2 5 গুণ 10 বুজি পালা আকৌ এতিয়া 5 আছে 5 থাকিলে কি হৈ যায় সদায় 5 এ আমি হৰণ কৰিব লাগে বুজি পালা 5 কেবাৰ যাব 5 4 গুণ 20 হল তাৰমানে 22 আছে কাৰণ আমি 2 টো ধৰিব নোৱাৰো কাৰণ 2 টো 5 টোতকৈ সৰু হয় যাৰ কাৰণে আমি 22 ধৰিব লাগিব 22 ধৰিব লাগিব 22 কি হৈ যাব 5 এ 4 বাৰ যাব 5 4 গুণ 20 5 5 গুণ হলে 25 হৈ যাব 22 তকৈ ডাঙৰ হ'ব তেতিয়ালে 5 4 গুণ 20 এতিয়া সেই 20 টো 22 লগত বিয়োগ কৰি দিয়া বিয়োগ কৰিলে কিমান ওলাব 2 ওলাব এই 2 টো এই 5 টোৰ লগত লগাই দিয়া কিমান হ'ল 25 হ'ল 5 এ 25 কেবাৰ যাব 5 5 গুণ 25 বুজি পালা এতিয়া আকৌ আমি 5 এ কৰিব লাগিব 5 9 গুণ 45 3 এ কৰিব লাগিব 3 3 গুণ 9 3 এ গুণ 3 বুজি পালা এতিয়া এইকেইটা আমি কিনাৰতে লিখিছো তোমালোকে তলত লিখি ল'বা এতিয়া 3600 ইকুৱেল টু কি আছে 1 2 3 4 4 কেটা আছে 2 কেটা আছে 4টা আছে 1 2 3 4 5 কেটা আছে হিসাব কৰা 1 2 দুটা আছে 5 3 কেটা আছে 3ও দুটা আছে হল তেতিয়াহ'লে আমি কি লিখিব পাৰো 2 কেটা আছে 4টা আছে 2 লিখিছো কেটা আছে 4টা সেইকাৰণে 4টা ওপৰত দিবা বুজি পালা 5 কেটা আছে দুটা আছে 5 আছে সেইকাৰণে 5 লিখিলো দুটা থকা কাৰণে ওপৰত 2 দিলো তাৰপিছত 3 কেটা আছে দুটা আছে সেইকাৰণে 3 লিখিলো ওপৰত দিলো 2 এটো হৈছে তোমালোকৰ এনসাৰ বুজি পালা এতিয়া যেটো 4 নম্বৰ আছিল 4 নম্বৰ কোৱেশ্চনটো চাই লোৱা এতিয়া ইয়াত ইনটু হিচাপে দুটা সংখ্যা দি থোৱা আছে তাৰমানে 108 ইনটু 192 বুজি পালা এতিয়া 108 টো আমি কি কৰিব লাগিব আমি তাৰমানে দুইটাকে আমি ভাগ ভাগকে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে উৎপাদকটা উলিয়াই ল'ব লাগিব এতিয়া আমি প্ৰথমতে 108 টো আমি উলিয়াই ল'ব লাগিব গম পালা 108 টো যেহেতু যুগ্ম সংখ্যা তেতিয়ালে 2 এ যাব 2 এ কেবাৰ যাব 2 এ 10 কৰিব লাগিব কাৰণ 1 টো সৰু হয় 2 তকৈ সেইকাৰণে আমি 10 ধৰিব লাগিব 2 5 গুণ 10 সম্পূৰ্ণকৈ গুছি গল তেতিয়া 2 4 গুণ 8 বুজি পালা 2 4 গুণ 8 এতিয়া যেহেতু এটো যুগ্ম সংখ্যা হোৱাৰ কাৰণে আকৌ 2 এ যাব 2 এ কেবাৰ যাব 5 টো ধৰিব লাগিব 5 টো কাৰণ 2 তকৈ ডাঙৰ হয় বুজি পালা 2 এ কেবাৰ যাব 2 2 গুণ 4 2 2 গুণ 4 বুজি পালা 5 আছে এই 5 টো 4 টোৰ লগত বিয়োগ কৰি দিয়া তাৰমানে 4 টো 5 টোৰ লগত বিয়োগ কৰি দিয়া বিয়োগ কৰিলে কিমান ওলাব 1 ওলাব সেই 1 টো ইয়াত লগাই দিয়া কিমান হ'ল এতিয়া 14 হ'ল এতিয়া 2 এ 14 কেবাৰ যাব 2 7 গুণ 14 বুজি পালা 2 7 গুণ 14 তাৰপিছত এতিয়া 27 পালা 27 টো কি হৈ যায় 3 এ যায় 3 কেবাৰ যাব 3 3 9 গুণ 27 3 9 গুণ 27 বুজি পালা আকৌ 9 টো 3 এ যায় তেতিয়ালে 3 পৰা 3 3 গুণ 9 3 গুণ 3 বুজি পালা এতিয়া যেটো 192 এতিয়া 192 কৰিব লাগিব 192 কিনা তোমালোকে এনেদৰে কৰি দিব পাৰিবা এতিয়া 192 যেহেতু 2 এ হৰণ যাব কাৰণ এটো যুগ্ম সংখ্যা হল এতিয়া আমি 1 টো ধৰিব নোৱাৰো কাৰণ 1 টো 2 তকৈ সৰু হয় যাৰ কাৰণে আমি 19 টো ধৰিম তোমালোকে বুজি পালা 19 টো এতিয়া কি হৈ যাব 2 এ যাব 2 9 গুণ 18 হ'ব সেই 18 টো 19 ৰ লগত বিয়োগ কৰি দিয়া বিয়োগ কৰিলে কিমান হ'ব 1 ওলাব সেই 1 টো কত লগাবা ইয়াত লগাবা এই 2 টো কিনাৰত লগাবা বুজি পালা কিমান হ'ল 12 হ'ল 2 এ 12 কেবাৰ যাব 2 6 গুণ 12 বুজি পালা এতিয়া আকৌ 2 এ যাব 2 এ কেবাৰ যাব 9 টো ধৰিব লাগিব 2 4 গুণ 8 2 4 গুণ 8 ওলাব এতিয়া 9 টো যেহেতু ডাঙৰ হ'ল তেতিয়ালে 9 ৰ পৰা 8 টো বিয়োগ কৰা বিয়োগ কৰিলে কিমান ওলাব যেটো 8 ওলাইছিলে সেইটো বিয়োগ কৰিবা 9 ৰ পৰা সেই 8 টো বিয়োগ কৰিলে কিমান ওলাব 1 ওলাব 1 টো এই 6 টোৰ লগত কিনাৰত লগাবা বুজি পালা এতিয়া কিমান হ'ল 16 হ'ল এতিয়া 2 এ 16 কেবাৰ যাব 2 8 গুণ 16 বুজি পালা
আকৌ কি যাব 2 যাব 2 2 4 2 2 4 2 4 8 2 4 8 বুজি পালা আকৌ 2 যাব কাৰণ সেইটো যুগ্ম সংখ্যা হলে সদায় তোমালোকে 2 কৰিবা 2 একেবাৰে যাব 2 2 2 2 2 4 2 1 2 2 2 2 4 বুজি পালা আকৌ এইটো যুগ্ম সংখ্যা 2 যাব 2 একেবাৰে যাব ছবাৰ যাব 2 6 12 আকৌ 2 যাব কাৰণ এইটো যুগ্ম সংখ্যা 2 3 6 3 3 তোমালোকে বুজি পালা এইটো তেতিয়াহ'লে আমি লিখিব পাৰোঁ কি বুলি লিখিবা একেলগে এই দুটা লিখি দিবা কাৰণ যিহেতু একেলগে দিছিলে তোমালোকক 108 into 192 একেলগে লিখিবা তোমালোকে এতিয়া 108ৰ যিখিনি উৎপাদক আছিলে সেইখিনি লিখা কি কি উৎপাদক ওলাইছিলে 2 কেইটা ওলাইছিলে 2টা ওলাইছিলে 2টা ওলাইছিলে 3 কেইটা ওলাইছিলে 3টা ওলাইছিলে বুজি পালা এতিয়া এইটো 192ত কি কি ওলাইছিলে চোৱা 2 ওলাইছিলে 1 2 3 4 5 6টা ওলাইছিলে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা আৰু 3 কেইটা ওলাইছিলে এটা ওলাইছিলে তোমালোকে বুজি পালা এতিয়া চোৱা কি কি সংখ্যা আছে ইয়াত ৰবা আমি 2 কেইটা একেলগে কৰি লওঁ আৰু 3 কেইটা একেলগে কৰি লওঁ চাই লোৱা 2 কেইটা একেলগে কৰা 2 এটা দুটা এইপিনে দুটা এইপিনে কেইটা আছে 1 2 3 4 5 6টা 6টা আছে 1 2 3 4 5 6টা আছে 3 কেইটা আছে 3 ইপিনে 3টা ইপিনে এটা এটা দুটা তিনিটা চাৰিটা হ'ল এতিয়া চোৱা 2 কেইটা আছে হিচাপ কৰা 1 2 3 4 5 6 7 8 8টা আছে তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ 2 to the power 8 লিখিব পাৰোঁ 3 কেইটা আছে 4টা আছে 3 to the power 4 লিখিব পাৰোঁ তাৰমানে কেইটা আছে সেইটো ওপৰত লিখিবা আৰু কি আছে সেইটো বেছ হিচাপে লিখিবা এইটো বেছ বুলি কয় ওপৰটো পাৱাৰ বুলি কয় তাৰমানে ঘাত বুলি কয় তলৰটো বেছ বুলি কয় তোমালোকে বুজি পালা আকৌ তোমালোকে এই দুটা ইনটু কৰি নিদিবা ইমানতে এইটো এনচাৰটো শেষ হ'ব এইটো হৈছে তোমালোকৰ এনচাৰ বুজি পালা ইমানখিনি আছিলে যদি বুজি নাই পোৱা তোমালোকে কমেণ্ট কৰি দিবা বা বুজি পালেও তোমালোকে কমেণ্ট কৰি দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ তোমালোকে নাপাহৰিবা ঠিক আছে আজিলৈ আহোঁ বাই বাই